চাওক যিটো নেকি গ্ৰাম্য উন্নয়ন সেইটো আমাৰ কাৰণে এটা খুব প্ৰয়োজনীয় এটা বিষয় কাৰণ আমাৰ দেশৰ আধাতকৈ বেছি সংখ্যক জনসাধাৰণ গাঁৱত থাকে আৰু সেই গাঁওবিলাকত এতিয়া বিভিন্ন কাৰণত অৰ্থনৈতিকভাৱে দৈনন্দিন আমাৰ মানুহবিলাকে দুৰ্বল হৈ গৈ আছে কিছুমান অঞ্চলত কিন্তু কিছুমান অঞ্চলত ভালৰ পৰা ভাল হৈ গৈ আছে আৰু সেইকাৰণে আজি আমি ৰিভিউ কৰিছোঁ কি আমাৰ ইয়াত যিখিনি গ্ৰাম্য উন্নয়নৰ কাৰণে টকা আহে সেইটো সঁচাকৈ মানে গ্ৰাম্য অঞ্চলৰ ৰাইজে ইয়াৰ বেনিফিটটো পায় নে নাপায় সেইটো আমি ৰিভিউ কৰিছোঁ আৰু যিখিনি আমাৰ গ্ৰাম্য উন্নয়নৰ দায়িত্বত থকা বিষয়াসকল আছে তেখেতসকলে এই কথাবিলাক উপলব্ধি কৰিব পাৰিছেনে নাই কেপাচিটি আছেনে নাই ইয়াৰ কাৰণে আমি বিভিন্ন ব্লকবিলাকত ৰিভিউ মিটিংবিলাক কৰি আছোঁ আৰু আজি যিটো দেখিছোঁ গড়েশ্বৰ ব্লকত যিটো 19টা VCDC আছে এই 19টা VCDCত যিটো পাৰফৰ্মেঞ্চ সেইটো বহুত পুৰ হয় এইটো মানে নট আপ টু দি মাৰ্ক এইটো আমি ছেটিছফাইড নহয় আৰু সেইকাৰণে আগৰ চৰকাৰৰ সময়ত আপোনালোকে শুনিবলৈ পাইছে যে 2017-18 সেই 16-17 সেই সময়ৰে বহুতখিনি ঘৰ পেণ্ডিং আছে যিটো PMOৰ ঘৰ দিছিলে সেইবিলাক মেম্বাৰ আৰু বেনিফিচিয়াৰী মিলি পেলাই পইচাবিলাক খাই দিছে সেইকাৰণে ঘৰ এখন পাবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে আজি আমি সেইবিলাক ৰিভিউ কৰিছোঁ যে যিখিনি ঘৰ বনাব পৰা অৱস্থাত আছে অতি শীঘ্ৰে বনাই দিব লগা আছে বনাই দিব লাগে আৰু যিখিনি ইণ্টেনশ্যনেলি ঘৰটো নবনাকৈ পইচাবিলাক খাইছে সেইবিলাক মই ইতিমধ্যে কৈছোঁ যে একশ্যন ল'ব লাগে এই কথাখিনি কোৱা হৈছে আৰু MG এনৰেগাত 260টাতকৈ অধিক আমি বিভিন্ন কাম কৰিব পাৰোঁ কিন্তু আমাৰ অঞ্চলত খালি নলী চাফা কৰা পুখুৰী চাফা কৰা আৰ্ট ফিলিং কৰা এগ্ৰি বান কৰা সেইখিনি কামে কৰি থাকে য'ত মানে লাইভলিহুড যিটো আছে মানুহৰ জীৱিকাৰ যিটো পথ ওলাব লাগে সেইটো কৰা নহয় যিটো এছেট ক্ৰিয়েট কৰিব লাগে বিভিন্ন এছেট সেইটো কৰা নহয় আৰু সেইকাৰণে আজি আমাৰ বেনিফিটটো ল'ব পৰা নাই সেইকাৰণে আমি এই 2 মাহৰ ভিতৰত 33টা ব্লকৰ আমি যিমানখিনি কাম কাজ হৈছে সেইটো চাই লৈ পেলাই তেখেতসকলৰ কেপাচিটি বিল্ডিং কৰিব বিচাৰিছোঁ আৰু অসমৰ আমাৰ PNRD মন্ত্ৰী ডাঙৰীয়া ইয়াত আমাক যথেষ্ট সহায় কৰি আছে যোৱাকালি তামোলপুৰৰ ৰিভিউত তেখেতে নিজে আছিলে আৰু এতিয়া মানে আমাৰ মাজত কোনো ডিফাৰেঞ্চ নাই বা কোনো ডিষ্টেঞ্চ নাই অসমৰ PNRD ডিপাৰ্টমেণ্ট আৰু বড়োলেণ্ডৰ PNRD ডিপাৰ্টমেণ্ট এইটো একেলগে হাতত হাত মিলাই কাম কৰি আছে কোনোবা যদি বিষয়া ইয়াতে কাম কৰা নাই আমি ইয়াৰ পৰা যদি হোৱাটছআপতো মেছেজ দিম সেইটোৰ মানে ট্ৰেন্সফাৰ হৈ যাব ছাছপেণ্ড হৈ যাব আৰু কোনোবা যদি বিষয়া ইণ্টেনশ্যনেলি ইয়াত মানে ডিউটি কৰা নাই তাৰ ওপৰত আমি একশ্যন ল'ব পাৰোঁ ক'ৰবাত যদি বিল পোৱা নাই কিবা বিল ফাঁচি আছে তেতিয়া টেলিফোন যোগে মানে যদি কৈ দিয়া হয় তেতিয়াও বিলবিলাক আহি আছে MG এনৰেগাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক চ' এতিয়া আমি বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিব বিচাৰিছে আৰু সেইখন ৰাজ্যৰে এটা অংগ হিচাপে এটা মেজৰ এটা পাৰ্ট হিচাপে আমিও সেই একে স্থানত আমি আগুৱাই যাব লাগিব তেতিয়াহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন বাস্তৱ হ'ব আৰু আমি সেইটোকে কৰিবলৈ গৈ আছোঁ চাওক ST SC বুলি অকল নহয় যিটো মানে DRDA বা ৰুৰেল ডেভেলপমেণ্টৰ পইচাবিলাক আহিছে সেইবিলাক বহুত বছৰৰ পৰা সঠিকভাৱে ৰূপায়ণ হোৱা নাই আৰু সেইকাৰণে আজি উন্নয়নটো যেনেকৈ হ'ব লাগে হোৱা নাই আৰু সেইকাৰণে আমি ST SC বুলি নহয় সকলোৰে উন্নয়নটো হ'ব লাগিব সকলোৰে মানে যিটো স্কিম আহিছে সেইটো বেনিফিটটো পাব লাগিব শিক্ষা বিভাগে কোনোবা শিক্ষকসকলে এইটো মানে বিপথে পৰিচালনা কৰাৰ কাৰণে চেষ্টা কৰিছিলে তেখেতসকলে যিটো টেট হৈছে এই টেট ৰিজাল্ট নোহোৱা ৰিজাল্ট নোপোৱা শিক্ষকবিলাকে তাতে মানে ফল্ছ কিছুমান চাৰ্টিফিকেট লৈ আহি পেলাই এপইণ্টমেণ্ট লোৱা বুলি আমি গম পাইছোঁ ইয়াৰ ওপৰত স্ক্ৰুটিনি আমাৰ তাতো ইতিমধ্যে আৰম্ভ হৈছে আৰু এই যিসকল অসমত লিষ্টত নাই যিসকলে ইয়াত আহি পেলাই চাকৰি লৈছে সেইসকলৰ ওপৰত যেতিয়া এই কথাটো অসমৰ আমাৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ ডিপাৰ্টমেণ্টৰ লগত মিটিং হোৱাৰ লগে লগে ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব শেহতীয়াভাৱে বিটিআৰত মানে উগ্ৰবাদে গায় কৰি উঠিছে গতিকে এই সম্পৰ্কত আপুনি কি কয় চাওক এইটো মানে ডাঙৰ ভূমিকম্প আহি যোৱাৰ পিছত এটা আফটাৰ শ্বক বুলি কয় সৰু সৰু কিছুমান থাকে মানে জকৰণি তো এতিয়া আমি বন্দুক বাৰুদ কোনো নিবিচাৰোঁ হত্যা হিংসা কোনো নিবিচাৰোঁ আৰু বড়োলেণ্ডৰ 32 লাখ জনসাধাৰণে যদি হত্যা হিংসা ইয়াত নিবিচাৰে ইয়াত কোনো বন্দুক বাৰুদ নিবিচাৰে তেনেহ'লে ইয়াত কোনোবা এজন দুজন মানুহে বন্দুক লৈ একো কৰিব নোৱাৰিব আৰু মই বিশেষকৈ আহ্বান কৰিছোঁ এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এটা যুগত এতিয়া সভ্যতা ইমান আগুৱাই গ'ল এই সময়ত
কোনোবা দুজনমান ডেকা ল'ৰাবিলাকে বন্দুক লৈ পেলাই না সমাজ ভাল কৰিব পাৰিব না দেশ উদ্ধাৰ কৰিব পাৰিব, সেইটো একো কৰিব নোৱাৰে। আৰু এইকাৰণে মই তেখেতসকলক আহ্বান কৰিছোঁ যে সমাজৰ অধিকাংশ লোকে যি বিচাৰে সেইটো কামত যোগদান কৰক, আৰু যিটো কাম কৰিলে সমাজে বেয়া পায় সেইটো কাম নকৰাকৈ থাকক। ইয়াৰ অলপ টাইম লাগিব, ইয়াৰ বহুতখিনি কথা আছে, ইয়াত কিছুমান আইন প্ৰণয়নৰ কথা আছে, কিছুমান প্ৰক্ৰিয়াৰ কথা আছে। এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আমি ইলেকশ্যনলৈ যাম।